Question number 1 সূৰ্যৰ ওপৰংশৰ উত্তাপ কিমান ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি প্ৰায় 6000 ডিগ্ৰী সেলসিয়াছ যেহেতু 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মাৰ্চ মাহৰ ভিতৰত অসম টেট হোৱাটো প্ৰায় নিশ্চিতই হৈছে গতিকে তাৰ ওপৰত ভিত্তি কৰি অসম টেটৰ প্ৰস্তুতিৰ বাবে আমি কেইবাটাও MCQ সিৰিজ আৰম্ভ কৰিছিলো ইতিমধ্যে EVS সেকশনৰ এটা MCQ সিৰিজ আমাৰ চেনেলত আমি ৰেগুলাৰ বেসিছত আপলোড কৰি আছো তাৰ লগতে আজিৰ পৰা সোশ্যাল সায়েন্সৰ এটা নতুন MCQ সিৰিজ আৰম্ভ কৰিছো য'ত আমি আলোচনা কৰিম ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সকলো ধৰণৰ সম্ভাৱনাপূৰ্ণ MCQ যিয়ে আহি থকা অসম টেটত আপোনাক যথেষ্ট সহায় কৰিব কোৱেশ্চন নম্বৰ 2 সূৰ্যৰ আনুমানিক বয়স কিমান ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি প্ৰায় 500 কোটি বছৰ কোৱেশ্চন নম্বৰ 3 পৃথিৱীৰ আনুমানিক বয়স কিমান ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ প্ৰায় 4500 নিযুত বছৰ কোৱেশ্চন নম্বৰ 4 পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি 365 দিন 5 ঘণ্টা 48 মিনিট 47 সেকেন্ড সময় লাগে কোৱেশ্চন নম্বৰ 5 পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 149 নিযুত 597,900 কিলোমিটাৰ কোৱেশ্চন নম্বৰ 6 পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘণ্টাত কিমান কিলোমিটাৰ বেগেৰে ঘূৰে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1670 কিলোমিটাৰ কোৱেশ্চন নম্বৰ 7 বুধ গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি 88 ডেজ অৰ্থাৎ 88 দিন কোৱেশ্চন নম্বৰ 8 শুক্ৰ গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 225 দিন কোৱেশ্চন নম্বৰ 9 মঙ্গল গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 687 দিন কোৱেশ্চন নম্বৰ 10 বৃহস্পতি গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 11 বছৰ কোৱেশ্চন নম্বৰ 11 শনি গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি 29 বছৰ কোৱেশ্চন নম্বৰ 12 ইউৰেনাছ গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 84 বছৰ কোৱেশ্চন নম্বৰ 13 নেপচুন গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 164 বছৰ কোৱেশ্চন নম্বৰ 14 পৃথিৱীৰ উপগ্ৰহ কেইটা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি এটা কোৱেশ্চন নম্বৰ 15 মঙ্গল গ্ৰহৰ উপগ্ৰহ কেইটা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি দুটা কোৱেশ্চন নম্বৰ 16 বৃহস্পতি গ্ৰহৰ উপগ্ৰহ কেইটা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 16টা কোৱেশ্চন নম্বৰ 17 শনি গ্ৰহৰ উপগ্ৰহ কেইটা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 30টা কোৱেশ্চন নম্বৰ 18 ইউৰেনাছ গ্ৰহৰ উপগ্ৰহ কেইটা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 15টা কোৱেশ্চন নম্বৰ 19 নেপচুন গ্ৰহৰ উপগ্ৰহ কেইটা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 8টা কোৱেশ্চন নম্বৰ 20 সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি বুধ কোৱেশ্চন নম্বৰ 21 সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে সৌৰজগতৰ দ্বিতীয় গ্ৰহটোৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি শুক্ৰ কোৱেশ্চন নম্বৰ 22 সৌৰজগতৰ পূবৰ পৰা পশ্চিমলৈ ঘূৰা গ্ৰহটোৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি শুক্ৰ কোৱেশ্চন নম্বৰ 23 পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি শুক্ৰ কোৱেশ্চন নম্বৰ 24 পুৱতি ভূতা তৰা বা সাজ ভূতা তৰা বুলি কোনটো গ্ৰহক কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি শুক্ৰ কোৱেশ্চন নম্বৰ 25 সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ বৃহস্পতি কোৱেশ্চন নম্বৰ 26 সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে ষষ্ঠ স্থানত থকা গ্ৰহটোৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি শনি কোৱেশ্চন নম্বৰ 27 সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহটোৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি শনি কোৱেশ্চন নম্বৰ 28 কিমান চনত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই
প্লুটো গ্ৰহক অন্য গ্ৰহৰ পৰা পৃথক কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি 2006 চনত কোৱেশ্চন নম্বৰ 29 বাওনা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি প্লুটো কোৱেশ্চন নম্বৰ 30 পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি চন্দ্ৰ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে